হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ক'ত গৈ আছোঁ থাম্বনেইল চাই গমটো পালে, তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আপোনালোকে। ধামাকা হ'ব আজি, খানা ডেঞ্জাৰ খানা হ'ব আজি। ক'ত খাই আছোঁ চাই থাকক, চব দেখাই আছোঁ। তো ফ্ৰেণ্ড ফাইনেলি ওলালোঁ, কাপোৰ চেঞ্জ কৰিলোঁ। গৰমত ঘামি একদম ভিজি গৈছিলোঁ। কাপোৰযোৰ চেঞ্জ কৰি এতিয়া ওলালোঁ। এতিয়া বাইকখন ষ্টাৰ্ট দিম আৰু বাইকখন ষ্টাৰ্ট দি যাওঁ আৰু চকলৈকে। তো আমাৰ যাত্ৰা ইয়াৰ পৰাই আৰম্ভ হ'ল। পইচা লাগে ভাই। কেঁচা ৰাস্তাৰ যাত্ৰা আমাৰ আৰম্ভ হৈছে। আমি 10জন মানুহ গৈ আছোঁ, 12জন। 5খন বাইক আছে। কোনোবা ঘৰত মানে বস্তু নিয়াৰ কাৰণে এতিয়া 3জন যাব লগা হৈছে বাইকত। তো বেলেগে বনাব তো আমি আহি লোকেশ্যন পাই গ'লোঁ, খানা খোৱাৰ লোকেশ্যন। আৰু আহিয়ে ইহঁতৰ মানে উৎপাত চলি আছে ফটো ছেশ্যনৰ। তো একবাৰ চাই লওক ইহঁতৰ ফটো ছেশ্যনৰ উৎপাত। পুৰা একদম কেমেৰা আনি একদম প'জ দি একদম ফটো শ্বুট কৰি আছে সিহঁতে। তো আজিৰ খানাৰ আইটেমবোৰ হ'ল হাঁহ আছে, চিকেন আছে, এই দুটাই আছে। তো আজি খাম আৰু দগৰি খাম আৰু আজি। চাই থাকক ব্লগটো শেষলৈকে। আমরা এটি বাসি কেন চল ও শাইন বা হাগিন ও হাগিন sang হাগিন বা এই কলগেট আহি দে চাও অলপ বডি থকা মানুহ লগত পহিলি বডি হ'ব। আৰু এইটো ব্ৰেকফাষ্ট আমি 2টা বজাত ব্ৰেকফাষ্ট খাই আছো হা। কল ব্ৰেড বাই দা এইটো ৰঙা দেখা পালে কিন্তু সেই নহয় দিয়ক যিটো ভাবিছে, এইটো কল্ড ড্ৰিংক হয়। আৰু এইটো আমাৰ মুন মিক্স ক্ৰিয়েশ্যনৰ এডমিন, আর এইটো আমার ভালকে ব্ৰেকফাষ্ট কৰি আছে আৰু খোৱাও দি আছে। এইটো আমার কইলা তাৰপিছত এইটো আমাৰ আগতে কুইলা আছিল, ব্ৰেণ্ডেড কুইলা। না আগতে কলা আছিল, আগতে কলা আছিল, এতিয়া কইলা হৈ গৈছে। বাকী মই উঠা নাই, মোক উঠাই দে কেলা। रुको सबर करो ঠান্ডা দা তোমরা দুজনে আমি আর মুখ খাইছি এটা এখন মুখ ভাগে ব্রেক করব। তো দুটা কেৰাহীত একেলগে বহাই দিলোঁ। পিঁয়াজ গৰম হ'ব দিছোঁ তেলত। এফালে আছে চিকেন, এফালে আছে হাঁহৰ মাংস। তো খাম আৰু আজি। বন্ধুসকল, তাতে মাংস উঠাই দি পিনে মানে অলপ গুচি আহিলোঁ। তাতে গানৰ শব্দ হৈ আছিলে আৰু সেইকাৰণে অলপ দূৰত আহিলোঁ ভিডিঅ'টো বনাবলৈ।
আৰু এই ঠাইখিনি ৰিজাৰ্ভ হয়। আজি ৰিজাৰ্ভত মানে আমি খানা খাই আছোঁ কেইজনমান লগৰ কেইজনমান বন্ধুৱে। তো এনেকুৱা ধুনীয়া জেগা, যদি মানে নদীৰ সিপাৰত থাকিলে হয়, আমাৰ সেইটো চাইডে থাকিলে হয়, এই ঠাইখিনি আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 27 কিলোমিটাৰ দূৰতে হয়। চৰত হয়, চৰত ৰিজাৰ্ভ। এনেকুৱা জেগা, এনেকুৱা লোকেশ্যন যদি আমাৰ সেইটো চাইডে থাকিলে হয়, নিশ্চয় এটা ৰিজৰ্ট প্লেন হৈ গ'ল হয় এইখিনি জেগাত। কিন্তু অহা যোৱাৰ ৰাস্তাৰ বেকৱাৰ্ড কাৰণে এইখিনি জেগা আপোনালোকে বিৰল এটা চাই লওক। আৰু এইখিনি চব চৰকাৰী মাটি। ইয়াৰে গছ গছনিবোৰ মানে যোনে তোনে কাটিব নোৱাৰে, ফৰেষ্টাৰ আহে, ফৰেষ্টাৰে ইয়াতে মানে গছবোৰ কাটি লৈ যায়। ইমান ধুনীয়া প্লেচ, একদম মানে ক'ব লাগে। যদি কোনোবা মানে পিকনিকত আহিব বিচাৰে, আহিব পাৰে ক'ভিড পৰিস্থিতি ভাল হ'লে। আমাৰ ঘৰৰ ওচৰতে আৰু এইখিনি জেগা একদম নিৰাময় জেগা। ইয়াত কোনো মানুহৰ হেৰি নাই, হাল্লা হুল্লা, একদম শান্ত জেগা। আৰু এইফালে চাইছেনে গছ গছনি এইবোৰ, মই যিমান পাৰোঁ জুম কৰি দেখাই আছোঁ বাৰু আপোনালোকক। এয়া একদম মানে এইফালে চালে একদম চাবই নোৱাৰি কিমান বিঘা যে মাটি মানে ৰিজাৰ্ভ হৈ আছে, মই গম নাপাওঁ। মোৰ লগৰবোৰ বেছি দূৰত নাই, ওচৰতে আছে। যিহেতু মাংসখিনি বনাব ধৰিছিলোঁ, বহাই দি গুচি আহিলোঁ। চাওঁ কি হৈ আছে, কি হোৱা নাই। ভিডিঅ'টো শেষলৈকে চাই থাকক, ভাল লাগিব কিবা এটা। তো গানৰ শব্দৰ কাৰণে ভইচ অভাৰ দিব লগা হ'ল। আমাৰ ভাত চব্জি হৈ গ'ল, এতিয়া ভাত ৰেডি হৈ গ'ল, পানী আনি আছে। আমি ভাত খাম আৰু ভোক লাগি আছে একদম। 1টা বজাত আহি পাইছিলোঁ ইয়াত, তাৰপিছততো বৰষুণ দিলে, বৰষুণ দিয়াৰ কাৰণে আমাৰ দেৰি হ'ল। এতিয়া 5টা বাজে আৰু 5টা বাজে। তো ভাত খাওঁ, আপোনালোকে চাই থাকক ব্লগটো। এইফালেতো হাঁহ মই বনাইছোঁ, আৰু এইটো চিকেন ফ্ৰেণ্ড এজনে বনাইছে। তো কালাৰ চাই কেনেকুৱা হৈছে জনাবচোন আপোনালোকে। খাই লওঁ আৰু চাই থাকক আপোনালোকে ব্লগটো। বহুত দিন হৈ গ'ল ভিডিঅ' দিব পৰা নাই, সেইকাৰণে আজি অলপ ওলাই আহিলোঁ। ক'ভিডৰ পৰিস্থিতি গম পায়ো অলপ ওলাই আহিলোঁ। চাওক কি হয়, কেনেকুৱা হৈছে ভিডিঅ'টো গম নাপাওঁ। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো, মৰম দি যাব।